खुलुमबाय स्टुडिय'आव आं किरिखां ब्रह्म आयेन बेरेखायै दखल खालामनाय मियादि हा आरो फरेस्ट हायाव न' लुना थानायफोरखौ बुलडुजारजों सिलिंखार आसाम सरकारनि बिथोन बायदियै आयेन बेरेखायै दखल खालामनाय मियादि हा आरो फरेस्ट हायाव न' लुना थानायफोरखौ बुलडुजारजों सिलिंखार नंगौ आसाम सरकारा सिगां समावनो सांग्रांथि फोसावखादोंमोन जे बेबाराव आयेन बेरेखा हा दखल खालामनानै लाग्रा सुबुंफोरखौ जेबो निमाहा होनाय नङा होनना सरकारनि हाखौ आयेननि बेरेखायै दखल खालामनानै न' लुनानै थाग्रा सुबुंफोरनि न'खौ बुलडुजारजों सिलिंखार खालामनाय जागोन होनना आसाम सरकारा फोसावखादोंमोन बे सांग्रांथि फोसावनाय बायदियैनो दिनै सनितपुर जिल्लानि सिङाव थानाय भालुकपुङाव आयेन बेरेखायै दखल खालामनाय मियादि हा आरो फरेस्ट हायाव न' लुना थानायफोरखौ दिनै 10 रिंगानिफ्राय आसाम सरकारनि बिथोन बायदियै बुलडुजारजों सिलिंखार खालामनायखौ बे समाव नुनो मोननाय जादों आयेन बेरेखायै दखल खालामनाय मियादि हा आरो फरेस्ट हायाव न' लुना थानाय गासै 60 सुबुंफोरनि न'खौ बुलडुजारजों सिलिंखार खालामनो थाखाय नटिस फैदोंमोन नाथाय बे समाव न'खरब्रैसोनि न' लुनायखौ बुलडुजारजों सिलिंखार खालामनाय जादों ওপৰতে কিছু সংখ্যক ব্যক্তিয়ে নদীৰ ওপৰতে ঘৰ বনাই আছিলে বেপাৰ বাণিজ্য কৰি আছিলে তেওঁলোকক যেতিয়া ঘৰ আৰম্ভ কৰিছিল তেতিয়াও আমাৰ ভালুকপুঙৰ সচেতন ৰাইজে কৈছিল যে এনেকুৱা ধৰণে বনাব নালাগে যেটো এখন নদী হয় অসুবিধাৰ কথা আছে কিন্তু তেওঁলোকে নুশুনি ঘৰখিনি বনালে পিছত আমি তেওঁলোকক নটিচ দিলো যে আপোনালোকে এইখিনি এনেকুৱা ধৰণে নদীৰ ওপৰত ঘৰ বনাব নাপায় আপোনালোকে এইখিনি ঘৰ ঠিক কৰক তেওঁলোকক বহুতবাৰ কোৱাৰ পিছতো তেওঁলোকে নতৰালে যেহেতু এইটো মানুহৰ দুৰ্যোগৰ কথা আছে নদীখন বন্ধ হৈ গ'লে দুৰ্যোগ হ'ব নদী খাইলে যদি ঘপককে ঘৰটো পানী বেছিকে আহি যায় পাহাৰীয়া নদী তেতিয়াও সেইটো এটা দুৰ্যোগ হ'ব গতিকে গোটেইখিনি চাই লৈ আমি এইখিনি উচ্ছেদ কৰি দিলো আজিলৈকে মানে নটিচটো আহিছে আমি 60খন মান আহিছে বুলি শুনা পাইছো এতিয়ালৈকে 2-3খন মানহে উচ্ছেদ কৰা হৈছে কি ক'ব নহয় আমাৰ নদীৰ ওপৰতে যিকেইখন ঘৰ আমি আছিলে নটিচ দিছিলো সেইখিনি আমি কৰি দিছো যেটো আমি 60খন লিষ্টত পাইছো সেইটো একচুয়ালি আমি প্ৰথমে এই নদীখিনিহে আজি প্ৰথম আমি এইখিনি কৰি ললো নদীৰ ওপৰত যিখিনি বনাইছে সেইখিনি আমি হেৰি বিহিত ব্যৱস্থা কৰিম চাই আছো পাব্লিকে কমপ্লেইন কৰিছে যদি যিমানখিনি নটিচ আহিছে তেওঁলোকক কৰক আমাকো কৰক বুলি কৈ আছে কি ক'ব একচুয়ালি গোটেইখিনি বস্তু প্ৰসেছখিনি যেনেকুৱাকে আছে তেনেকুৱা ধৰণে কৰিব লাগিব আমি যিটো বিধি আছে এতিয়া নটিচ কৰিছো তেখেতলোকক আমি বহুতবাৰ কৈছো তেওঁলোকে এইখিনি মনা নাই গতিকে বাকীখিনি যিখিনি নটিচ আহিছে সেইখিনি আমাৰ তেওঁলোকে কিবা কিবি কাগজ পত্ৰ ডকুমেণ্ট দিছে সেইখিনি আমি ভেৰিফাই কৰিম যদি হয় তেতিয়া আকৌ নটিচ কৰি আমি তেওঁলোকক যি হয় আৰু বিধিমতে সেইখিনি ব্যৱস্থা লোৱা হ'ব কিন্তু তেওঁলোকক ইতিমধ্যে নটিচ দিয়া হ'ল আৰু তেওঁলোকে ডকুমেণ্ট দিছে ছাবমিট কৰিছে সেইখিনি আমি চাই আছো নটিচ নোপোৱাটো উচ্ছেদ কৰা হৈছে তেনেকুৱা নহয় আমি নটিচ দিয়াখিনি গোটেইখিনি কৰিছো ঠিক আছে আৰু যিটো 60খন যিটো 2-3খন যিটো কেতিয়ালৈকে এইটো উচ্ছেদ কৰা হ'ব সেইটো আমি একচুয়ালি তেওঁলোকক নটিচ দিয়া হ'ল তেওঁলোকে কিবা কিবি ডকুমেণ্ট যিখিনি আছে বিচাৰিছিলো আমি তেওঁলোকে দিছে সেইখিনি আমি পৰীক্ষা কৰিলে যথা সময়ত আমি ব্যৱস্থা ল'ম